লগাই থৈ ইয়াত কিবা সানি দিছে ধানৰ। হেল্ল' এভৰিৱান, আজি ভিডিঅ'টো পথাৰৰ পৰা আৰম্ভ কৰিছোঁ। চ' মোৰ নাম কৰিনা পেগু। আপোনালোকে মোৰ চেনেলৰ জৰিয়তে লাইফষ্টাইল, আমাৰ গাঁৱলীয়া লাইফষ্টাইল কেনেকুৱা আপোনালোকে সেইটো উপভোগ কৰিব পাৰিব। চ' এতিয়া আমি গৈ আছোঁ পথাৰলৈ। এইফালে আমি স্কুটি আৰু বাইকখন লৈ আহিছোঁ। তাৰপিছত এই বোকা চাওক, সেইদিনাখন ইয়াতকৈ বেছি বোকা আছিলে, কিন্তু এতিয়া দ মাটি বাম মাটিৰ নিচিনা হৈ গৈছেগৈ। চ' এইফালে দুটা চাইডে ৰোৱা হৈ গ'ল। এইফালে ৰাস্তা থৈ দিছে। যোনে শেষত শেষ হ'ব, যোনে শেষ হ'ব সেই ঘৰে মানে এই ৰাস্তাটো ৰুই দিব লাগিব। সেইটো আমাৰ পথাৰৰ নিয়ম। যদি এইফালে গোটেই ৰোৱা শেষ হ'লেও এইটো ৰাস্তাটো থৈ দিব লাগিব। আৰু যোনে শেষত শেষ হ'ব সেই ঘৰে মানে এই ৰাস্তাটো গোটেই আলিটোলৈ ৰুই দিব লাগিব। যদি এইখিনি ৰোৱা নহয়, যদি ৰোৱা নহয়, ইয়াৰ পৰা অকল যিমানখিনি ৰৈছে সেইটো মাজতে ৰুই দিবগৈ লাগিব। চ' এইফালে চাওক গাইছ, গোটেই মাটি ফাটি গৈছেগৈ। এইটো কোনে ক'ব দ মাটি বুলি। আগতে আঁঠুলৈকে বোকা আছিলে বুলি ইয়াত, কিন্তু এতিয়া গোটেই বামৰ নিচিনা হৈ গৈছেগৈ। আগতে বাম মাটিও এনেকুৱা নাছিলে। চাওক ফাটি গৈছে। চ' এইফালে চাওক গাইছ, দ পথাৰৰ অৱস্থা গোটেই শুকাই গৈছে। আৰু যোনখিনি অলপ পানী আছিলে সেইখিনি ৰুই দিছে, বাকীখিনি থৈ দিছে। এনেকুৱা হ'লে ৰুইও কি লাভ, যদি শুকাবলৈ দিয়া হয়। কিন্তু ৰোৱাত ভাল, থৈ দিয়াই ভাল। সেইফালে কঠীয়াখিনি একে থাকি গৈছে এনেকৈ, কাৰণ ৰুবই পৰা নাই। বহুতে ৰুইছে, যদিও বা ৰুইছে গোটেই মাটিখিনি মানে ফাটি গৈছেগৈ। সেইফালে চাওক শুকা নাই, পানী চানী নাই। আজি বৰষুণ দিওঁ অৱস্থাত আছে, কিন্তু আকৌ ৰ'দডাল ওলাই আছে নহয়। চ' আমি গৈ আছোঁ সৌফালে, অলপ থাকি গৈছিলে সেইখিনি ৰুবলৈ গৈ আছোঁগৈ। তেতিয়া মানে পানী বেছি হৈ আছিলে, এতিয়া অলপ শুকাইছে বোলে, সেইটো চাই মেলি ৰুই থৈ আহোঁগৈ। ফাইনেলি আমাৰ গন্তব্যস্থান পালোগৈ। এইফালে এই পদ্ধতিত আপোনালোকে কেতিয়াবা দেখিছেনে? এনেকৈ এইখিনি জৰিয়তে ইয়াত যে হাঁহ আহে, বনৰীয়া হাঁহ, এইখিনি খাব। তাৰপিছতে চিকাৰী বুদ্ধি চাওক এনেকৈ পাতি থৈছে। লগাই থৈ ইয়াত কিবা সানি দিছে ধানৰ। এনেকৈ ইয়াত ভৰাই থৈছে, ভৰাই থৈ মানে এনেকৈ ইয়াত লগাই থৈছে। এইখিনি মানে যোনে খাব, হাঁহে হওক বা বগলী হওক, গোটেই মৰি থাকিব মানে। এনেকুৱা বুদ্ধি, এনেকুৱা কৰিব নালাগে, কাৰণ জীৱ হত্যাটো কৰিব নালাগে। পশু পক্ষী নাথাকিলেতো আমিও নাথাকিম ন। চ' সেইকাৰণে কৰিব নালাগে। সিহঁতেতো খাবলৈ দিব লাগিব, সেইকাৰণে সিহঁতে ইয়ালৈ আহে। সেইখিনিকে যদি এনেকুৱা কৰি থৈ দিয়ে, তেতিয়া সিহঁতেতো নাথাকিব। তেনেকৈ গোটেই প্ৰশিক্ষণলৈ ধ্বংস হৈ যাব। আৰু খেতি বাতিৰ অৱস্থাটো এনেকুৱা হৈছে। এইবাৰতো যদি এনেকুৱা বতৰ হয়, যদি বৰষুণ নিদিয়েগৈ পাছলৈ, তেতিয়া ধান একো লাভেই নহ'ব। আৰু চাউলৰ দাম বেছি হৈ যাব। এতিয়া 45 টকাকৈ আমি কিনি খাই আছোঁ, বা আমি কিনি খোৱা নাই, বহুতেই কিনি খাই আছে। যোনে খেতি কৰা নাই বা যাৰ মাটি নাই, সিহঁতেতো তেনেকৈ কিনি খাই আছে। এইবাৰতো বেছিয়ে দাম বাঢ়িব, কিন্তু প্ৰকৃত কৃষকে সেই দামটো নাপায়গৈ। মাজৰ যোনটো বেপাৰী, সেই বেপাৰীখিনিয়ে দামটো পায় বা চৰকাৰে সেই গোটেই টেক্সটো পায়গৈ। চ' সেই খেতিয়কক সন্মান কৰিব লাগে, ইমান কষ্ট কৰি খেতি কৰে, বেচে, কিন্তু উচিত মূল্যটো নাপায়গৈ। চ' ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক এইটো দেখাবলৈ চেষ্টা কৰিছোঁ যে খেতিয়কক সন্মান কৰিব লাগে। খেতিয়কে ইমান কষ্ট কৰি খেতি বাতি কৰে, কিন্তু উচিত মূল্যটো সিহঁতে নাপায়গৈ। চ' আজি আমি এইখিনি ৰুই মেলি লৈ যাম। গোটেই এনেকুৱাই সৌফালে গোটেই লগাই থৈ দিছে। এইখিনি যোনে খাইছে, বা যোন বগলীয়ে হওক বা ইয়ালৈ যোন পশু পক্ষী আহে, গোটেই মৰিছে। চ' এনেকৈ কৰিব নালাগে। চ' এইখিনি গোটেই আমি এতিয়া উঘালি পেলাই দিম। চ' আপোনালোকে চাই থাকিব। ইফালে চৰাই যোনটো আমি এতিয়া উঘালি আছিলোঁ, সেই গোটেইখিনি এনেকৈ কৰি থ'ব নালাগে। গোটেই চৰাই চিৰিকটি মৰি থাকিব। চ' এইখিনি আমি বোকাত পেলাই দিম বা গছকি থৈ দিম ইয়াতে। এনেকৈ থ'লেতো আকৌ বেছি মৰি থাকিব। চ' এতিয়া ফাইনেলি কঠীয়া আহিলে। চ' এতিয়া আমি ৰুব আৰম্ভ কৰি দিম। ভিডিঅ'টো শেষলৈকে চাই থাকিব। চ' গাইজ ৰোৱা আৰম্ভ কৰিছে।
সেইটো মোৰ কাৰণে কৈ দিছে দেই এই জেগাটো সেইটো ফাইনেলি আমাৰ ৰোৱা শেষ হ'ল প্ৰায় 1 কিলোমিটাৰ ইয়ালৈ 1 কিলোমিটাৰ বেছি হ'ব খোজকাঢ়ি আহিলোঁ ইয়ালৈ সেইফালে কাষতে জাল চাই আহিছে মাছটো অলপ লাগিছে বাৰু তাৰপিছতে আমি এতিয়া যাওঁগৈ এই ভিডিঅ'টো ইমানেই আছিলে কেনেকুৱা পালে কমেণ্ট কৰি জনাব আৰু এনেকুৱা ধৰণৰ ভিডিঅ' চাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি থৈ দিব লগতে মোৰ চেনেলত আপোনালোকে যিকোনো ধৰণৰ আঁচনি ৰিলেটেড বা যিকোনো নতুন নতুন আপডেট স্কিমসমূহৰ আপডেট আপোনালোকে পাই থাকিব তাৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি থৈ দিব থেংক ইউ